বিলাসীপাৰা ছায়েন্স একাডেমীৰ সৌজন্যত 5 দিনীয়া কাৰ্যসূচীৰ বছৰেকীয়া খেল ধেমালিৰ বঁটা বিতৰণী সভা সম্পন্ন ধুবুৰী জিলাৰ বিলাসীপাৰা ছায়েন্স একাডেমীৰ সৌজন্যত 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বছৰেকীয়া খেল ধেমালিৰ অন্তত আজি ৰাতিপুৱা বিলাসীপাৰা প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহৰ প্ৰাংগণত বঁটা বিতৰণী সভা সম্পন্ন হৈ যায় উক্ত কাৰ্যসূচীত ছায়েন্স একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত আমন্ত্ৰিত অতিথি হিচাপে বিলাসীপাৰা পূব সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংঘি উপস্থিত থাকি খেল ধেমালিৰ উপলক্ষে ভাষণ প্ৰদান কৰে পাছত খেল ধেমালিত বিজয়ী হোৱা ছাত্ৰ ছাত্ৰীৰ মাজত বঁটা বিতৰণ কৰে প্ৰাক্তন বিধায়ক সিংঘিয়ে উক্ত কাৰ্যসূচীত বিলাসীপাৰা নগৰ সমিতিৰ ভাইচ চেয়াৰমেন চন্দন কুমাৰ দাস বিলাসীপাৰা ছায়েন্স একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে প্ৰায় 2 শতাধিক অধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে আজি আমাৰ বিলাসীপাৰা ছায়েন্স একাডেমীৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহ আমাৰ অন্তিম দিন আজি বঁটা বিতৰণী সভা আয়োজন কৰা হৈছিলে আমি এই কাৰ্যসূচী যোৱা 5 দিনত আমি সম্পূৰ্ণ কৰিলোঁ 4 দিনত যোৱা 4 দিনত আমি 50 মিটাৰৰ অধিক খেল ধেমালিৰ আয়োজন কৰিছিলোঁ ছাত্ৰ ছাত্ৰীসকলৰ সৰকাৰী উন্নয়নৰ কাৰণে আৰু আমি আনন্দিত যে আমাৰ 500জন ছাত্ৰৰ ভিতৰত সমূহ ছাত্ৰই এই যোৱা 4 দিনত অংশগ্ৰহণ কৰিছে এই খেল ধেমালিবিলাকত প্ৰথম দ্বিতীয় তৃতীয় স্থান অধিকাৰ কৰিছে তথা আজি অন্তিম দিনত এই বঁটা বিতৰণী সভাত আমাৰ বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক পূৰ্ব বিধায়ক শ্ৰী ডক্টৰ অশোক কুমাৰ সিংঘি মহোদয়ে নিজে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিছে গোটেই 5 দিন যি কাৰ্যসূচী আছিলে আজি তাৰ অন্তিম দিন আজি আমাৰ যি ছাত্ৰসকলে পাৰ্টিচিপেট কৰিছে আৰু অংশগ্ৰহণ কৰিছে আমি ব্যুৰ ৰিপৰ্ট আছাম টাইম প্ৰগতি।